পইচাখিনি দিয়া মই যাওঁ মোৰ হাতত এতিয়া পইচাখিনি নাই নহয় ই নাই মই তোমাক কালি কোৱা নাছিলোঁ জানো কৈছিলি তই কামতে মই কামো বিচাৰি গৈছিলোঁ কিন্তু কাম বিচাৰি নাপালোঁ নহয় ইছৰা মই এতিয়া কি কৰোঁ তই যদি বেয়া নাপাওঁ অভিটো আজিৰপৰা কলেজলৈ যোৱাটো বাদ দিয়া অভি খুৰা তই সঁচাকৈ ক'লি নে খুৰা মইনো কিমান হাজিৰা কৰিম হাজিৰা কৰা টকাৰে তোৰ পঢ়াৰ খৰচ পাতিয়ে দিম নে ঘৰখনকে চলিম তই ভাবি চাচোন ভাবিলোঁ কিন্তু পাম মই আজিৰপৰা কলেজলৈ নাযাওঁ কি হ'ল আজি কলেজলৈ নাযাওঁ নি নাযাওঁ দাদা গাটো অলপ ভাল লগা নাই তুমি ঘৰতে থাকা অলপ মই ডাক্তৰ পাম হ'ব দিয়া অভি মই অলপ বজাৰত পাম তই ঘৰতে থাকিবাচোন হ'ব যোৱা অভি অ অভি ৰূপম বচোন বাৰু নবহো দিয়া তই কচোন আজি কিয় কলেজ নগলি মই আমাৰ ঘৰত পদূলি মুখত ৰখি থাকোঁতে বাজি গ'ল নহয় দেউতা এতিয়া ক তই কিয় কলেজ নগলি তই এইবিলাক জানিব নালাগে ৰূপ তোৰ কথা মই নাজানিম ক এতিয়া কিয় কলেজ নগলি মই অকল আজিৰ কাৰণে কলেজলৈ নোযোৱা নহয় চিৰ জীৱনৰ কাৰণে কলেজলৈ নোযোৱা বাহ তই কিন্তু বেলেগ ক আকৌ দেই তই ইমানতে কলেজৰ জীৱনটো শেষ কৰিব বিচাৰিছ আগতে কি কৰিবি বুলি ভাবিছ হা হাজিৰা কৰিম টকা পাম বিয়া পাতিম মই মোৰ লাইফ বিন্দাছকৈ চলাই যাম বাহ বাহ তই কিন্তু বেলেগ ক আকৌ দেই অভি অভি দেখাইছে অভি ৰূপম দেখোন তোৰ ভালনে আছো আৰু বা কি বা কামত আহিছিলি ঘৰত একো কাম নথকাৰ বাবে অভিৰ লগত ওলাই যাম বুলি ভাবিছো বাৰু তোমালোকে যোৱা অলপ ভালকে যাবা কৰে আজিকালি দিনকাল বেয়া মই অলপ চকীবোৰে ঠিক ঠাক কৰি লওঁচোন বিক্ৰম আহিলি নেকি খুৰা ঐ খুৰা কিনো এইখন কি চোৱাচোন এখন কিনো চোৱাচোন চোৱা কি বস্তু তোমাৰ যদি তুমিয়ে পঢ়াচোন তেনেকে ক'লে কি হ'ব এইখনতো এপইণ্টমেণ্ট লেটাৰ মোৰ আজি চাকৰি হৈ গ'ল খুৰা হ'ব বাৰু তই জইনিং কৰিবলৈ কেতিয়া যাবি টাইমেই হ'ল আজি নাইট চুপাৰতে যাব লাগিব তেতিয়াহ'লে তই কাপোৰ কানিখিনি সজাই ল'বি যোৱা টাইমো হ'ল চাগে যোৱা হ'ব খুৰা মই কাপোৰ কানিখিনি বনাই আহোঁ ভালকে যাবা দেই আজিকালি ঠাণ্ডাবোৰ বেছি খুৰা অভি ৰচোন আজি তোমাৰ দাদা চাকৰি হৈছে নহয় চাকৰি কিহৰ চাকৰি মই এইবিলাক ভালদৰে নাজানো নহয় তই যদি বিচাৰ বুলি ভাবিছ এইখন চা আকৌ তাইৰ এখন এপইণ্টমেণ্ট লেটাৰ বা একেবাৰে ইণ্ডিয়ান আৰ্মি এই পষ্টিং জম্মু কাশ্মীৰ এই দাদা ক'ত আছে দাদা 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 তই ওলালি হয়তো জানো আৰু মাজে মাজে মোলৈ কল কৰি তুমি কান্দিছা কিয় দাদা বেলেগ ক'ৰবালৈ যোৱা নাই নহয় চাকৰি কৰিবলৈ গৈছে খুৰা হ'ব দে হ'ব ভগৱানে তোমাক মংগল আচলতে পাহৰি খুৰা মোৰ প্ৰথম দৰমহাটো আপোনাৰ কি লাগিব এইবোৰনো কি আৰু টকা কাপোৰ এযোৰ আনি দিলে হয় হ'ব খুৰা ঠিক আছে ভালদৰে যাবা ভগৱানে তোমাক যেন মংগল কৰে বিক্ৰম 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 আৰে বিক্ৰম বাহাদুৰ দেখোন বাৰু বিক্ৰম ঘৰ নাই নেকি বিক্ৰম ঘৰ নাই তাতে এটা চাকৰি হৈছে নহয় চাকৰি কিহৰ চাকৰি এইবিলাক মই ভালদৰে নাজানো বাৰু কিবা কামত আহিলি
নাই তেনেকুৱা একো নাই অবিনাশটো ঘৰত আছে আছে কিন্তু দাদাকক থ'ব ওলাই গৈছে অঁ অবিনাশৰ নিচিনা মেধাৱী ছাত্ৰ এজন মোৰ ফেক্টৰীত খুবেই প্ৰয়োজন এইটো দেখোন খুব ভাল কথা তাক বাৰু মাহেকত চাই চিতি দিম বাৰু ফেক্টৰীত কি কাম চলে ন তেনেকুৱা বেলেগ কাম একো নাই যেনে ঘৰ হত্যা তাৰপিছত ড্ৰাগছৰ ব্যৱহাৰ বাহাদুৰ তই বেলেগক বিচাৰ মানে কোনো মানে নাই মই কৈছোঁ তই বেলেগক বিচাৰ আপুনি কথাবোৰ নুবুজে কিয় মই তোৰ সকলো কথাই বুজিছোঁ ইয়াৰ পৰা ওলাই যা বুলি কৈছোঁ নহয় ওলাই যা বাহ বাহ বৰ মাত দেখোন আৰু মই আৰু এখন নতুন ফেক্টৰী খুলিম বুলি ভাবিছোঁ তাতে আপোনালোকৰ এই ঘৰৰ বেটিটো মোৰ কাৰণে বেষ্ট পাৰফেক্ট আপোনালোকক বেলেগত মাটিও কিনি দিম ঘৰ পকীকৈ বনাই দিম আৰু আপোনালোকৰ অবিনাশক চাকৰিও দিম ইয়াতকৈ বেছিকৈ ঘৰ মোৰ পকীকৈ বনাই দিবও নালাগে মোৰ ল'ৰা অবিনাশক চাকৰি দিব নালাগে মই কৈছোঁ ইয়াৰ পৰা ওলাই যাবি এই বুঢ়া বৰ মাত দেখোন কৰ পানী কলৈ যায় মই চাই ল'ম ওলাই যা ই বোলে মোৰ অবিনাশক চাকৰি দিয়ে ঘৰ পকীকৈ বনাই দিয়ে চালা হাৰামিটো খুৰা খুৰা ভোক লাগিছে ভাতলৈ পাৰি দিয়া সোনকালে অভিটো আহিলে নেকি আহিলো খুৰা দাদা ভালকে গ'ল নাই ভালকে কৈছে একো চিন্তা কৰিবলগীয়া বাৰু তোমাৰ ভোক লাগিছে নহয় তোমালৈ মানে ভাত আনো যোৱা ভাল এই অভি বাহাদুৰ দাদা কি খবৰ ভালনে এই ভালেই পিছে মই কথা এটা আহিলোঁ কোৱা কি কথা কথাষাৰ এনেকুৱা এই কামটো ভাল হ'ব আৰু হ'লেও খুৰা এবাৰ আলোচনা কৰিব তোমাৰ খুৰাৰ কথা বাদ দিয়া তুমি একো কৰিব নালাগে ইয়াতে এটা চহী দি দিয়া লোৱা ইয়াতে দি দিয়া বছ এতিয়া আপোনাৰ ওপৰতে ভৰসা আৰু তুমি একো চিন্তা কৰিব নালাগে বাৰু তোমাৰ ফোন নম্বৰটো দিয়াচোন মানে মোৰ মোবাইল নাই ইমান ডেকা ল'ৰাটোৰ হাতত ফোন নাই আচ্ছা তুমি মোৰ এই ফোনটোৱে লোৱা পিছত কল কৰিলে তুমি ফোন ৰিচিভ কৰিবা ঠিক আছে এতিয়া মই যাওঁ বা বৰ ভাল মানুহ দেই এই তাই একেবাৰে নিজৰ দাদা কৰিব পৰা হ'লে কাৰ কথা কৈছে এই বাহাদুৰ দাদাৰ কথা কৈছে এই হাৰামি 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 ই দুষ্ট লগাবা ই সেনেকুৱা মানুহ নহয় খুৰা কেনেকুৱা মানুহ মইহে জানো ই সেনেকুৱা মানুহ নহয় ই মোক মৰমতে কি দিছে জানা কি দিছে এই মোবাইল ফোন এটা দিছে তোক মোবাইলটো ল'বলৈ কোনে কয় কোনেও কোৱা নাই মই কৈছোঁ তই মোবাইলটো ঘূৰাই দি থৈ আহ আৰে মই তাৰ পৰা খুজি লোৱা নাই নহয় তই খুজি লোৱা নাই বুজিছোঁ কিন্তু তই মোবাইলটো দি থৈ আহ এই নিদো মই কৈছোঁ নহয় সোনকালে দি থৈ আহ যা বুলি কৈছোঁ যা বাহাদুৰ তই কিন্তু মোৰ লগত ভাল খেল খেলা নাই খুৰা খুৰা চাই আছো কোন খুৰা ভালনে ভাল হয় ভালে আৰু কি ভালে আৰু ভাল হ'ব লাগে বিক্ৰমৰ চাকৰি হৈছে তুমি ঠিকেই কৈছা বিক্ৰমৰ চাকৰি আছে ভালহে হ'ব লাগে আজি 3 মাহ ধৰি ধমহাই পেণ্ডিং হোৱা নাই নহয় সঁচা খুৰা মানুহে মানুহৰ দুখ নিজেই বুজি পায় বাৰু তুমি কিবা কামত আহিছিলা খুৰা মানে আমাৰ দেউতা ভাগৰ বছৰেকীয়া সকাম এটা আছিলে হয় নেকি অহা শুকুৰবাৰ সেইকাৰণে তামোল এযোৰ দিবলৈ আহিছিলোঁ হ'ব বাৰু এখন তাইক দেখা দিম বাৰু খুৰা মই এতিয়া যাওঁৱে নেকি যোৱা ল'ৰাটো মাক দেউতা ঢুকোৱাৰ পাছত একেবাৰে অকলশৰীয়া হৈ পৰিলে তাতে নিজৰ ভাই বুনিবলৈ ক'তো নাই খুৰা খুৰা আকৌ এটা নতুন উপহাৰ আগত মোবাইল এতিয়া আকৌ বাইক সঁচাই বাহাদুৰ দাদা বহুত ভাল মানুহ আই লাভ ইউ বাহাদুৰ দা তই পাগল হৈছ নেকি খুৰা তই মোক আজি প্ৰথমবাৰ কাৰণে পাগল বুলি ক'লি মই তোক পাগল বুলি কৈছোঁ বাহাদুৰ কেনেকুৱা মানুহ তই নাজানো আৰে বাহাদুৰ দাদা কেনেকুৱা মানুহ মই চব জানো বাহাদুৰ দাদা এজন সহজ সৰল মানুহ দুখীয়া সহায় কৰা এজন সহজ সৰল মানুহ চুপ তই বাহাদুৰ দাদাৰ কথা নাজানো বাহাদুৰে যি বস্তু দিছে সেই বস্তুখিনি লৈ নিজকে নিজৰ বিপদ চপাই নানিব মই কৈছোঁ তই বস্তু দি থৈ দি থৈ বস্তুখিনি এই খুৰাই বাৰু কথাবোৰ নুবুজে কিয় মই যে ফেক্টৰীৰ মালিক অভি বাহাদুৰ দাদা শুনি আছা নেকি বহকচোন বহক নাই এতিয়া নহ'ব পিছে বাইকখন চালে কেনেকৈ লাগিছে বেছ মজা লাগিছে আচ্ছা কথাষাৰ মনত ৰাখিবি এইখনতে মই বস্তু দিওঁ আৰু এইখনতে মই কাঢ়ি লৈ যাওঁ মানে আপুনি কি কৈছে মই ধৰিব পৰা নাই এতিয়ানো তই ক'ত বুজিবি পিছত সকলোবোৰ বুজিবি আৰু আমি এনেকৈ বহি থাকিলে নহ'ব মই কি কৰিব লাগিব ন তোৰ এই ঘৰৰ বেটিটো ফেক্টৰীৰ নামত উঠাই দিব লাগিব সেই কামটো কি সেই কামটো তই যেনিবা এই ঘৰ বেটিটো ফেক্টৰীৰ নামত উঠাই দিলি যেনিবা আৰু ইয়াৰ মালিক কোন হ'ব মই পিছে খুৰাই বা কি কয় এই তোৰ মৰম লগা খুৰাৰ কথা তই চিন্তা কৰি আছ নহয় জানো
আজি মই সকলো কথা কৈ দিওঁ শুন বিক্ৰমক চাকৰি কিনি দিছে তোক কি কিনি দিছে একো কিনি দিয়া নাই তোৰ হাতত থকা মোবাইলটো কোনে দিছে আপুনি দিছে আৰু বাইকখন কোনে চলোৱাই দিছে আপুনিয়ে গতিকে চব ময়ে দিছোঁ তেতিয়াহ'লে তোৰ মৰম লগা খুৰাই কি দিছে একো দিয়া নাই এতিয়া কথাবোৰ বুজিছ নহয় বুজিছোঁ তই এতিয়া একো কাম কৰিব নালাগে এইডোখৰত তোৰ খুৰাৰ চহীবোৰ কৰাই দিবি ঠিক আছে নহয় এতিয়া এইখন ৰাখ এতিয়া বুজিছ এতিয়া মই গৈ থাকোঁ তাৰ মানে মোক ফুচলাই ফুচলাই ঘৰ সকলোবোৰ মাটি বাৰী সম্পত্তি তাৰ নামত উঠাই ল'বলৈ চেষ্টা কৰিছে নাই নাই এতিয়াও হ'ব নিদিওঁ এতিয়াৰ পৰা মই এজন ফেক্টৰীৰ মালিক আৰু দাদাৰ চাকৰি খুৰা খুৰা অভি তই বস্তুখিনি ঘূৰাই দিছ নাই নাই মই ঘূৰাই নিদিওঁ তই কথাবোৰ বৰ বেকা বেকিকৈ কৈছোঁ যে মই কমেই মই আজিৰ পৰা পৰিৱৰ্তন হ'লোঁ মই মোৰ ইচ্ছামতে থাকিম আৰু এইখন ঘৰ মোৰ মতে চলিব তই তেনেকৈ কাৰ আগত কথা কৈছ মই জীয়াই থকালৈকে এখন ঘৰ মোৰ মতে চলিব লাগিব আৰু যদি নচলো মই চলাই দেখুৱাম বাহাদুৰ কিন্তু তই কিন্তু মোৰ লগত ভাল খেল খেলা নাই খুৰা ৰ'বাচোন এইটো বিক্ৰম দাৰ চিঠি এখন আহিছে কি বিক্ৰমৰ চিঠি চাই লওকচোন ঠিক আছে এইখন দেখোন বিক্ৰমৰ বিয়াৰ চিঠি কন্যা কৰোঁ কন্যা বোলে মোক হোৱা নহ'লে দেৱীয়ে কৰিব আৰু এই ভাল ছোৱালী হয় নেকি একদম ভাল হ'লে ভাল আৰু একদম বিয়ে পা হয় নেকি নহ'লে খুৰা বিক্ৰম দাৰ বিয়াখন গাঁওখন জনাই দিম নে হ'ব সকলো গাঁৱকে জনাই দিবি জনাই দিম নে খুৰা জনাই দিম অভি বাহিৰ আহাচোন এখন তোমাৰ দাদাৰ চিঠি আহিছে আহা আকৌ কিহৰ কি চিঠি আহিছে তোমাৰ দাদা বিক্ৰমৰ বিয়াৰ চিঠি আহিছে চোৱা আকৌ বিয়াৰ চিঠি বা এইবাৰ কিন্তু নবৌজনী পালো দেই নবৌ মৌখোৱা ঘৰ ভাল হ'লে হয় আৰু দেই দেৱী নবৌ আপোনাৰ খুৰালীও কিন্তু এখন ফেক্টৰীৰ মালিক ফেক্টৰীৰ মালিক খুৰা মই এজন ফেক্টৰীৰ মালিক আৰু গাঁৱৰ সকলোৱে মোক ছাৰ বুলি মাতিবলৈ আৰম্ভ কৰিছে তই মানে বাহাদুৰৰ লগত গৈ এইবোৰ খেল খেলিছ নহয় তোক মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ তই সেইবোৰ কামবোৰ এৰি দে তই মোক বেছি নীতি শিকাই দি নাথাকক তই যদি মোৰ নিচিনা মেধাৱী ছাত্ৰজন শিক্ষাই দিব পাৰিছিলি নিজে বিয়াখন পাতিব নোৱাৰিলি কিয় চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলি কিয় যেতিয়া তহঁতৰ মাক দেউতাই ঢুকাইছিল তেতিয়া তহঁতি সৰু হৈ আছিলি তহঁতক তুলি তালি ডাঙৰ কৰোঁতে মই মোৰ সংসাৰৰ কথা ভাবিবলৈ নাপালোৱে নহয় আজি মোৰ মনত বহুত দুখ লাগিছে বহুত দুখ লাগিছে তহঁতক সৰুৰে পৰা তুলি তালি ডাঙৰ কৰা মূল্যটো সেয়াই পালো নেকি ইয়াতে চহী 3টামান মাৰি দে তহঁতি যদি জোৰ কৰিছ মই চহীটো কৰি দিম দে আজি মোৰ মনত বহুত দুখ লাগিছে অভি তহঁতক সৰুৰে পৰা তুলি তালি ডাঙৰ কৰা মূল্যটো সেয়াই পালো নেকি হয় তহঁতক মোবাইল কিনিব পৰা নাছিল বাইক কিনিব পৰা নাছিল কিন্তু মৰমটোতো দিব পাৰিছিল তহঁতক এই দুহাতেৰে তুলি তালি ডাঙৰ কৰিছিলোঁ আৰু এই দুহাতেৰে চহীটো কৰি দিম দে কলম ডাল দে ইয়াৰ এটা মাৰি দে ইয়াৰ এটা ফিনিচিং শ্বট বাছ কাম হৈ গ'ল আজিৰ পৰা ঘৰৰ সকলো সম্পত্তি মোৰ নামত অৰ্থাৎ ফেক্টৰীৰ নামত অভি বাহাদুৰ অভি ঘৰত নাই অভি ঘৰত নাই আৰু তই অভিক লৈ হেতালি নেখেলি অভিক লৈ হেতালি খেলা নাই হেতালি খেলিছো মাতো তোৰ লগত আৰু এখন ঘৰ মই ভাঙিবলৈ আহিছোঁ এখন ঘৰ কেনেকৈ ভাঙিম মই চাই থাকিম মই জীয়াই থকালৈকে এখন ঘৰ মোৰ মতে চলিব আৰু এখন ঘৰ কেতিয়াও মই ধ্বংসপথলৈ যাব দিব নোৱাৰোঁ এইটো মোৰ চেলেঞ্জ আৰু মোৰো এটা চেলেঞ্জ আছে এখন ঘৰ ধ্বংসপথলৈ নিয়াটো মোৰ এটা চেলেঞ্জ কথা এটা শুনি যায়
মই মোৰ ল'ৰা বিক্ৰমৰ বিয়া অতি ধুমধামেৰে পাতিবলৈ বিচাৰিছোঁ তই যাতে তাত আগবেটি নধৰ তেনেকৈ চৌকৰ অভ্যাস নাই মিষ্টাৰ হাজৰিকা পাৰিলে মানে আপোনাৰ ল'ৰাৰ বিয়াখন গেটৰ সন্মুখৰ পৰা এপাক চাই যাম হয়তো বিয়াৰ দিনা মই আহিবও পাৰোঁ নাহিবও পাৰোঁ তাৰ আগতে এটা উপহাৰ এটা দি থৈ যাম চাই লওঁ খুৰা 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 তোমাৰ কি হ'ল খুৰা 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 তোমাৰ কি হ'ল খুৰা কোনে তোমাক কি কৰিলে খুৰা খুৰা এবাৰ চকু মেলি চোৱা খুৰা খুৰা কোনে তোমাক কি কৰিলে খুৰা খুৰা ৰূপম বিয়ালা ৰূপম খুৰা খুৰা তোমাৰ কি হ'ল খুৰা 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 তোমাৰ কি হ'ল খুৰা খুৰা কি হ'ল খুৰা কি হ'ল খুৰা খুৰা এই পৃথিৱীত নাই কি খুৰা মই এতিয়া দাদা কি বুলি ক'ম তাতে আজি আহি পাবহি তই বেছিকৈ চিন্তা কৰি নাথাকিবি আৰু তই চিন্তা চা নকৰিবি দাদাক মই চব দাদাই ক'ম কোনে আহিছে দাদা হেল্ল' দাদা নাই নাই হ'ব বাৰু গৈছে ৰাখিছোঁ এই দাদা তিনিআলিত আছে অলপ আগবাঢ় হ'ব বনাই আছে দেই গমেই নাপাওঁ ভাইটি চোৱা চোৱা তোমাৰ কাৰণে কি আনিছো এয়া তোমাৰ কাৰণে চোৱা তোমাৰ কাৰণে চা দেই কেনেকুৱা লাগিছে তই নাই ভাইটি কান্দিছ যে ভাইটি এয়া চা খুৰাৰ কাৰণে কেনেকুৱা লাগিছে খুৰা খুৰা অহা নাই যে গম পাইছোঁ তহঁতি মানে মোৰ বিয়া বুলি দুখ কৰিছ নহয় খুৰা খুৰা ইমান টাইম লাগিছে খুৰা খুৰা নাই নেকি ঘৰত চোৱা ভাইটি খুৰাৰ কাৰণে কেনেকুৱা লাগিছে ধুনীয়া লাগিছে দাদা খুৰা আৰু এইখন পৃথিৱীত নাই দাদা কি ভাইটি তই কথাটা সঁচাই ক'লি নে দাদা তাৰমানে এইখন বিয়া মোৰ নহয় এইখন বিয়াৰ ৰভা তুলি নহয় দাদা এইখন তোমাৰ বিয়াৰ ৰভা নহয় এইখন খুৰাৰ দহাৰ ৰভা দাদা এনে কেতিয়াও হ'ব নোৱাৰে খুৰা তোমাৰ বোৱাৰীক চাবলৈ মন নাযায় নে খুৰা তোমালৈ মই আজি কি আনিছিলো খুৰা সি ৰাস্তাত চিঞৰি কৈছিল যে মই মহেন্দ্ৰ হাজৰিকাক মাৰিছিলো বুলি বাহাদুৰ দাদা আপুনি দাদা মোক চাকৰি দিম বুলি কৈ ঘৰ মাটি বাৰী সকলোবোৰ সম্পত্তি ফেক্টৰী মোৰ উঠাই দিলে এই বিক্ৰম তই মোক ক্ষমা কৰি দে বাইক দিছিলে বাইক দিছিলে এয়া ল তোৰ বাইকৰ চাবি আৰু এয়া ল তোৰ মোবাইল আৰু তোক মই জীয়াই নাৰাখি বিক্ৰম তোক
কি কৰিব বিচাৰিছ নাই দাদা ইয়াক ভাইটি আইন আছে ইয়াৰ বিচাৰ নিশ্চয় আইনে কৰি দিব ভাইটি তই তোৰ মোবাইল ৰূপম চাবি ল ৰূপম ইয়াক চকুৰ আগৰ পৰা চুচুৰাই লৈ যা চাবি ল খুৰা দেখান দিবা